গুৱাহাটী, দ্য লাৰ্জেষ্ট চিটি অফ এছাম। নৰ্থ ইষ্টৰ মানুহৰ এখন সপোনৰ চহৰ, য'ত হাজাৰ হাজাৰ মানুহৰ আগমন ঘটে। এই চহৰলৈ অহাৰ কাৰণ যদিও সকলোৰে বেলেগ বেলেগ, শেষত লক্ষ্য কিন্তু সকলোৰে একেই হয়: জীৱনত সফল হোৱা, সুখী হোৱা। দাদা অফ্লিক এটা দিবচোন। এইজন বিকাশ। হেজাৰ সপোন বুকুত বান্ধি গাঁৱৰ পৰা অহা বিকাশে এই চহৰখনত এটা প্ৰাইভেট কোম্পানীত জব কৰি আছে। গুড মৰ্ণিং ছাৰ। বিকাশ, ইমান লেট কিয়? চৰি ছাৰ, মানে ৰাস্তাত অকণমান ট্ৰেফিক জাম আছিল। তুমি জানানে এইটো এটা প্ৰাইভেট কোম্পানী হয়। চ' আমি সকলোৱে কোম্পানীটোৰ গ্ৰথৰ বাবে গুৰুত্বপূৰ্ণভাৱে কাম কৰিব লাগিব। হয় ছাৰ। টাইম মেনেজমেণ্টটো প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে বহুত ইম্পৰ্টেণ্ট। বিকাশ, এতিয়া যোৱা প্ৰজেক্টটো ৰেডি কৰা। এই চহৰখনত আহিও বিকাশে যেন সুখী হ'ব পৰা নাই। বিকাশৰ সপোনবোৰ যেন লাহে লাহে মৰহি যাব ধৰিছে। মা কোৱা। বাবা, তই ৰুম আহি পালিনে? এই জাষ্ট পালোঁ। তই পাৰিলে এইটো সপ্তাহত 4,000 টকা পঠাই দিবিচোন। হ'ব মা, মই 2 দিনতে দি দিম। আৰু শুন বাবা, তই যেনেকে তেনেকে পইচা খৰচ নকৰিবি, অলপ জমাও ৰাখিবি। খৰচ কৰিবলৈ ইমান পইচা নাপাওঁ নহয় মা। হ'ব দে, তই এতিয়া কিবা খাই ল, মই এতিয়া ৰাখিছোঁ দে। ঠিক আছে মা। হে ভগৱান, মোক কিয় সুখী হ'ব দিয়া নাই তুমি? মোৰতো মন যায় বহুতো টকা পইচাৰ মালিক হ'বলৈ। মোৰতো মন যায় এটা বিলাসীপূৰ্ণ জীৱন কটাবলৈ। হে ভগৱান, মোৰতো মন যায় মোৰ সপোনবোৰ দিঠক কৰা। ভগৱান, মোক হাঁহিব দিয়া। প্লিজ প্লিজ ভগৱান, মোক হাঁহিব দিয়া। এতিয়া বিকাশৰ মনৰ কথাবোৰ বাৰু ভগৱানে শুনিবনে? বিকাশে দেখা সপোনবোৰ বাৰু দিঠকত পৰিণত হ'বনে? আহকচোন আমি চাওঁ। মালিক বাৰু এতিয়া কিয় আহিল? মইতো ভাড়াটো যোৱা সপ্তাহতে দিছোঁ। কি মানুহে তুমি? দুৱাৰখন খোলোতে ইমান সময় লাগেনে? হেই, কোন তুমি? কথা নাই বতৰা নাই এনেকৈ ৰুমত সোমাই আহিছে যে? মই ৰাহুল। নাম তো শুনা হোগা। এতিয়ালৈকেতো শুনা নাই। কথা নাই, এতিয়াতো শুনিলা। মোক আগতে কোৱা, তুমি এনেকৈ ৰুমত কিয় সোমাইছা? কি লাগে তোমাক? মই পাহৰিছিলোঁৱে। আজিৰ পৰা তুমি ৰুমৰ ভাড়া 1500 দিলে হ'ল, আৰু বাকী 1500 মই দিম। মানে মই তোমাৰ ৰুমমেট। কি? ৰুমমেট? চ' তুমি 1500 দিবা আৰু মই 1500 দিম। কিয়? ৰুমৰ ভাড়া জানো 3000 নহয়? তাৰমানে তুমি ভাবিছা আজিৰ পৰা তুমি মোৰ লগত থাকিবা? ইম্পচিবল। তুমি বেলেগ ৰুম বিচাৰা, আৰু মই এনেও অকলে থাকি ভাল পাওঁ। তুমি ভাবিছা চাগে যদি মই তোমাৰ লগত ইয়াত থাকোঁ তেতিয়াহ'লে তোমাক কামো দি থাকিম। তুমি চিন্তা কৰিব নালাগে, মই মাটিতে শুই যাব পাৰিম। আৰু মই তোমাৰ লগত থাকিলে তোমাৰ 2-এটা কামত সহায় হ'ব, তোমাৰ পইচাও অলপ বাচি যাব দেচোন। তুমি বেলেগ ছিংগল ৰুম এটা কিয় নিবিচাৰা? সেইটোৱেইটো আচল কথা। বহি লওক। মানে ইয়াৰ আগত মই যিটো ৰুমত ভাড়া আছিলোঁ তাৰ মালিকজনে ঘৰৰ ভাড়া 1000 বঢ়াই দিলে। 2000ৰ ঠাইত 3000 হৈ গ'ল।
তাতে মই হ'লো এজন ডেলিভাৰী বয়, দিনটো পাৰ্চেল বিলাওঁ আৰু মাহৰ শেষত 8,000 টকা এটা পাওঁ। চ' মোৰ বাবে 1,000 টকা এটা কিমান ইম্পৰ্টেণ্ট তুমি বুজি পাইছাই চাগে। তুমি কোৱা নিচিনাকৈ ছিংগল ৰুম পাই বাৰু, কিন্তু তাত মোৰ অলপ পইচা বেছি খৰচ হয়। সেইবাবে অলপ পইচা বচাবলৈ তোমাৰ ৰুমলৈ আহিলোঁ। সাধাৰণ ডেলিভাৰী বয় এজন, তথাপি ইমান সুখী নিজৰ লাইফটোত। দিনটো ৰুম বিচাৰি বিচাৰি হাবা ধৰি ৰাখিছোঁ জানা, কিবাকেহে তোমাৰ ৰুমটো পাইছোঁ আৰু। তুমি একদমেই চিন্তা নকৰিবা, এনেও মই দিনটো পাৰ্চেল বিলৰ কামতে ব্যস্ত থাকিম। এই নিশাটো পাৰ কৰিবলৈহে ইয়ালৈ আহিম। মই মাটিতে শুই যাব পাৰিম। আহা বহা, তোমাৰ ৰুম। তোমাক দেখিলে কিন্তু এনেকুৱা যেন নালাগে। মানে তুমি এজন ডেলিভাৰী বয়, তথাপি ইমান হেভি, আচৰিত কিন্তু। লাইফ ইজ এ বিউটিফুল জাৰ্ণি দোস্ত। জীৱনৰ প্ৰতিটো মুহূৰ্তই আমি উৎসৱৰ নিচিনা এনজয় কৰিব লাগে। হাঁচো, জিও, মুস্কুৰাও, কিয়া পাতা, কাল হো না হো। তুমি চাৰ্লি চাপলিনৰ নাম শুনিছা? শুনিছো আকৌ, কিয় নহ'লে। তেখেতে মৃত্যুৰ আগমুহূৰ্তত এটা কথা কৈছিল যে জীৱনৰ সেই দিনটোলৈ তেখেতে বহুত আফচোচ কৰে, যিটো দিনত তেখেতে সহা নাছিল। চ' হাঁহি হাঁহি জীয়াই আছোঁ আৰু। আমি মানুহবোৰে আচলতে মিছাই কিছুমান ষ্টেজ লৈ থাকোঁ। মোৰ মতে ভগৱানে আমাক জীৱনৰ বাটত যি দিছে তাকে বুটলি সুখী থাকিব পৰাজনেই প্ৰকৃত মানুহ। ৰাহুলৰ কথাবোৰৰ মাজত বিকাশে যেন নিজক বিচাৰি পালে। বিকাশে তাৰ লাইফত কেতিয়াও এনেকুৱা মানুহ লগেই পোৱা নাছিল যিয়ে নেকি তাক হেপী ফিল কৰাব পাৰে। সিহঁত দুজনে সেই নিশাটো তেনেকৈয়ে কথা পাতি পাৰ কৰিলে। দিনবোৰ বাগৰিবলৈ ধৰিলে। লাহে লাহে সিহঁত দুজন এজনে আনজনৰ ক্ল'জ হৈ পৰিল। বিকাশৰ মৰহি যোৱা হাঁহিটো যেন আকৌ জীপাল হৈ উঠিল। সঁচাকৈ ভগৱানে যেন ৰাহুলক বিকাশৰ হাঁহিটোৰ কাৰণ হ'বলৈহে পঠাইছে। দিনৰ ভাগত ইহঁতে প্ৰায়েই নিজৰ নিজৰ কামত ব্যস্ত থাকে। কিন্তু মাজে মাজে যেন বিকাশক সি দেখা সপোনবোৰে আমনি কৰিয়েই থাকে। ৰাহুলৰ লগত সি হাঁহে যদিও তাৰ সপোনবোৰে কিন্তু তাৰ বাট এৰি দিয়া নাই। আৰু এদিন বিকাশ, তোৰ বাৰু মন বেয়া নেকি? নাই নাই, মই ঠিকে আছোঁ। বহুত ৰাতি হ'ল, তই শুই থাক। চা বিকাশ, তই মোৰ পৰা লুকাব নালাগে। তোৰ যে কিবা এটা হৈছে মই বুজি পাইছোঁ। কচোন কি হৈছে? কিমান আৰু এনেকৈ জীয়াই থাকিম ৰাহুল। তই চাচোন, কোম্পানী এটা সাধাৰণ এটা জব, মাহত মাত্ৰ 12,000 টকা। ঘৰ ভাড়া, ঘৰত দিয়া, তাতে আকৌ নিজৰ খৰচ। সপোনবোৰ যেন চকুৰ আগতে মৰহি যাব ধৰিছে। আৰু পিনে লগৰবোৰে নতুন গাড়ী লৈ এনজয় কৰি ষ্টেটাছ ফালি আছে। আৰু তই এইবোৰ চাই মন বেয়া কৰি আছ? এইবোৰ দেখিলে বহুত বেয়া লাগে। জীৱনটোত যেন একোৱে কৰিব নোৱাৰিলোঁ। সমস্যাবোৰ যেন সমাধানেই নহ'ল। প্ৰব্লেম সকলোৰে লাইফত আছে বিকাশ। কিছুমানৰ যদি ফাইনেন্সিয়েল প্ৰব্লেম, কিছুমানৰ ফেমিলি প্ৰব্লেম, কিছুমানৰ হেল্থ প্ৰব্লেম। সকলোৱে মাথো ছ'চিয়েল মিডিয়াত ভাল লগা কাহিনী দেখাই ফুৰে, বেয়া লগা কাহিনী কোনো দেখাই নুফুৰে। সমস্যাবিহীন জীৱন এটা কোনো পাৰ কৰি থকা নাই। তই এইবোৰ চাই মিছাতে মন বেয়া নকৰিবি। ৰাহুল, এনেকুৱা এটা জীৱন লৈ তই কেনেকুৱাকৈ ইমান হেপি থাকিব পাৰ? সুখী হ'বৰ কাৰণে মই ডাঙৰ ডাঙৰ কাৰণবোৰ নিবিচাৰোঁ বিকাশ। ভগৱানে যে মোক সুস্থভাৱে জীয়াই ৰাখিছে, দুবেলা দুমুঠি খাব পাই আছোঁ, কিবা এটা যে কাম কৰিব পাইছোঁ, এইখিনি মোৰ বাবে যথেষ্ট। এইবোৰ কথা চিনেমাতে ভাল লাগে ৰাহুল। বাস্তৱ পৃথিৱীখন বহুত বেলেগ। সুস্থভাৱে জীয়াই আছোঁ, খাব পাই আছোঁ, এইবোৰ কেতিয়াও মানুহৰ সুখী হৈ থকাৰ কাৰণ হ'ব নোৱাৰে। আৰু চবেই সুস্থভাৱে জীয়াই আছে, চবেই খাব পাই আছে।
আজি বহুত হ'ল হৈ থাক তই বিকাশ তোক মই এটা কথা মই পাহৰিয়ে গৈছোঁ কি কথা কাইলৈ মোৰ জন্মদিন বিকাশ অ' হয় নেকি হেপী বাৰ্থডে দোস্ত ভগৱানে তোৰ মংগল কৰক আহিবলগীয়া দিনবোৰ যাতে তোৰ আৰু বেছি শুভ হওক মইনো আৰু তোক ইয়াতকৈ বেছি কি দিব পাৰিম তই যে মোক আশীৰ্বাদ এটা দিছ এইটোৰে মোৰ প্ৰয়োজন ইয়াৰ বাহিৰে মোক আৰু একোৰে প্ৰয়োজন নাই মোৰতো মন যায় ন তোক দামী গিফ্ট এটা দিম ডাঙৰ ৰেষ্টুৰেণ্ট এখনত পাৰ্টি কৰিম এনজয় কৰিম কিন্তু আমাৰ জনো এইখিনি সামৰ্থ্য আছে বিকাশ তই চব কথাতে ইমান নিগেটিভ পইণ্ট কিয় বিচাৰ অকল দামী ৰেষ্টুৰেণ্টত পাৰ্টি কৰিলেহে বাৰ্থডে উইচ কৰা হয় নেকি তই যে মোক মুক্ত মনেৰে আশীৰ্বাদ এটা দিছ সেইটোৱে মোৰ বাবে বহুত আৰু তই সঁচা মনেৰে দিয়া আশীৰ্বাদ তোৰ সেই ৰেষ্টুৰেণ্টৰ পাৰ্টিবোৰতকৈ বহুগুণে ওপৰত শুন কাইলৈ চানডে অলপ ওলাই যাম বহুত দিন ওলাই যোৱা নাই অলপ ওলাই গ'লে ভালো লাগিব তই এতিয়া মোবাইলটো চোৱা বাদ দে আৰু শুই যা ময়ো শুই যাওঁ ৰাহুল তই মোক কি ঠাইত লৈ আহিছ এইবোৰ ঠাইতো কোনোবাই ফুৰিব আহে নাই অ' মাজে মাজে এইবোৰ ঠাইতো আহিব লাগে বুজিছ তেতিয়া কিছুমান কথা বুজিব পাৰিবি মানে এতিয়াতো নামছো গাড়ীৰ পৰা কি যে ঠাইত লৈ আহিছ তই মানে তই মনে মনে থাকচোন ৰাহুল দাদা ৰাহুল দাদা আমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আমাৰ বহুত ভোক লাগি আছে ৰাহুল দাদা তুমি আমাৰ বাবে কিবা আনিছা না মই তোমালোকৰ বাবে বহুত খোৱা বস্তু আনিছো আৰু আজি আমি আটাই একেলগে খাম পিংকি এইটো লোৱা খুৰা ক'ত গৈছে পিংকি ৰাহুল তুমি আহিছা খুৰা আপুনি ক'ত গৈছিল নাই এনেই অলপ ওলাই গ'লো কিবা অলপ পাওঁ নেকি খুৰা এয়া মোৰ বন্ধু বিকাশ বিকাশ নমস্কাৰ এয়া খুৰা নমস্কাৰ বপাই তুমিও মাজে মাজে ৰাহুলৰ লগত ইয়ালৈ আহি থাকিবা আমি ঘৰ বাৰী নোহোৱা মানুহ ইয়াতে থাকোঁ আৰু কিবা কয় নিশ্চয় আহিম খুৰা আপুনি চিন্তা নকৰিব ৰাহুল দাদা সোনকালে ব'লা আমাৰ বহুত ভোক লাগিছে ৰ'বা খুৰা মই অলপ খোৱা বস্তু লৈ আহিছোঁ আহক আমি আটাই একেলগে খাওঁ কৈছোঁ ব'লা খুৰা পিংকি জন্মৰ পৰা বাৰু জন্মৰ পৰা তাই এনেকুৱা নাছিল এদিন এটা এক্সিডেণ্টৰ বাবে তাইৰ মুখৰ মাতটো হেৰাই গ'ল আৰু তেতিয়াই এই ৰাহুলক লগ পাইছিলোঁ আজি তাইৰ মুখত যে এই হাঁহি দেখিছা সেয়া একমাত্ৰ ৰাহুলৰ কাৰণে সম্ভৱ হৈছে কথা ক'ব নোৱাৰাৰ পিছতো আজি তাই হাঁহিবলৈ শিকিছে ৰাহুল প্ৰায়ে ইয়ালৈ আহে আৰু ইহঁতৰ লগত হাঁহি ধেমালি কৰে ভগৱানে যেন ৰাহুলক আমাৰ দৰে মানুহৰ কাৰণেই পঠিয়াইছে ভগৱানে তাৰ মংগল কৰক আমাৰ দৰে বহুত মানুহৰ আশীৰ্বাদ তাৰ ওপৰত আছে ব'লক এতিয়া সিহঁতৰ ৰৈ আছে ব'লা
ৰাহুল দাদা আমি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই ল কি হ'ল কিবা চিন্তা কৰি আছ নেকি কেইজনমান সৰু সৰু ল'ৰা ছোৱালী ভালদৰে একো খাবলৈ নাপায় তথাপি সিহঁতৰ মুখত সেয়া ভৰা হাঁহি আৰু এজনী গাভৰু ছোৱালী যাৰ কথা ক'ব পৰা ক্ষমতাই নাই আৰু এজন মই যাৰ ওচৰত সিহঁতৰ তুলনাত বহুত কিবা কিবি থকাৰ পিছতো একো নাই বুলি ভগৱানৰ ওচৰত গোচৰ দি আছোঁ বিকাশ তই যে মোক সুধিছিলি মই কেনেকৈ ইমান সুখী থাকিব পাৰোঁ ইহঁতবোৰ মোৰ সুখী হৈ থকাৰ কাৰণ ইহঁতবোৰ বিকাশ আমি যদি সদায় বেলেগ মানুহৰ লাইফষ্টাইলবোৰ ছ'চিয়েল মিডিয়াত দেখি তাক ফ'ল' কৰিব গৈ থাকোঁ ন তেতিয়াহ'লে আমি সদায় দুখী হৈ থাকিব লাগিব কেতিয়াবা এই খুৰাহঁতৰ দৰে মানুহৰ কথা এবাৰ ভাবিবিচোন তেতিয়া ভগৱানে নিজক কি স্থানত ৰাখিছে বুজি পাবি ভগৱানে আমাক বহুত দিছে আমাৰ দৰে জীৱন এটা এই মানুহবোৰৰ বাবে সপোন হয় তই ঠিকেই কৈছিলি ৰাহুল সুখী হ'বৰ কাৰণে ইমানো ডাঙৰ কাৰণ নালাগে মই আজি সিহঁতৰ লগত অকণমান সময় কটাই বুজি উঠিছোঁ ভগৱানে যে আমাক সুস্থ কৰি ৰাখিছে দুবেলা দুমুঠি খাব পৰাকৈ ৰাখিছে সেইখিনিয়ে চাফিচিয়েণ্ট মোৰ মা আজি এই পৃথিৱীত নাই কিন্তু মোৰ মায়ে প্ৰায় মোক এটা কথা কৈছিল ৰাহুল যেতিয়া তই দুখ অনুভৱ কৰ তেতিয়া তই এটা কথা মনত ৰাখিবি যে দুখ অকল তোৰ বাবে অহা নাই দুখ সকলোৰে আছে হয়তো কিছুমানে দুখৰ সাগৰত ডুবি আছে একো পাৰ পোৱা নাই সিহঁতৰ দুখৰ তুলনাত তোৰ দুখ তেনেই নগণ্য অনবৰতে নিজৰ দুখৰ কথা ভাবি থকাটো পাপ আৰু আনৰ দুখ কষ্ট দেখি তাক সহায় কৰিব চেষ্টা নকৰাটো তাতোকৈ ডাঙৰ পাপ পাৰিলে নিজৰ দুখৰ কথা অকণমান কমকৈ চিন্তা কৰি আনৰ মুখত এটা হাঁহি দিবলৈ চেষ্টা কৰিবিচোন আৰু যিজনে আনৰ মুখত হাঁহি দিব পাৰে ভগৱানে তাৰ মুখৰ পৰা হাঁহি কেতিয়াও কাঢ়ি নিদিয়ে আৰু তেতিয়াৰ পৰাই মই মোৰ মাৰ কথা আখৰে আখৰে মানি আহিছোঁ নিজেও হাঁহো আৰু আনকো ৰাহুল থেংক ইউ ছ' মাছ ইয়াৰ আজি যদি মই তোক লগ নাপালোঁ হয় মোৰ জীৱনৰ প্ৰকৃত অৰ্থ কিমান বুজিয়ে নাপালোঁ হয় আচলতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি একো লাভ নাই যদিহে ভগৱানে দিয়া এই সুন্দৰ জীৱনটো উদযাপন কৰিব নোৱাৰোঁ প্ৰতিটো মুহূৰ্তই উৎসৱৰ নিচিনাকৈ উদযাপন কৰিবলৈ চেষ্টা কৰি যাম কাম কৰি যাম নিজেও হাঁহিম আৰু আনৰ মুখতো এটা হাঁহি দিবলৈ চেষ্টা কৰি যাম জীৱন জিন্দাবাদ কি ক'লি তই আকৌ এবাৰ কচোন জীৱন জিন্দাবাদ আহকচোন আমি আটাই মিলি ভগৱানে দিয়া সুন্দৰ জীৱনটোক উৎসৱৰ নিচিনাকৈ উদযাপন কৰিবলৈ শিকোঁ নিজেও হাঁহোঁ আৰু লগতে আনৰ মুখতো এটা হাঁহি দিবলৈ চেষ্টা কৰোঁ আপোনাৰ বিজনেছটো বাৰু অনলাইন নাই নেকি আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ বিজনেছটো বন্ধ হ'বলৈ গৈ আছে কাৰণ আজিৰ এই ডিজিটেল যুগত সৰু ডাঙৰ সকলো বিজনেছৰ এটা অনলাইন উপস্থিতি অতি প্ৰয়োজনীয় এজন সফল ব্যৱসায়ৰ দৰে আপোনাৰ এটা নিজা ৱেবছাইট এটা ছ'চিয়েল মিডিয়াৰ প্ৰফাইল হোৱাটো অতি প্ৰয়োজনীয় আপোনাৰ বিজনেছটোৰ বাৰু কোনো নিজা ৱেবছাইট নাই নেকি যদি নাই তেতিয়াহ'লে আপুনি একদম চিন্তাই নকৰিব কাৰণ আমি আপোনাক অতি কম বাজেটত এটা প্ৰফেশ্যনেল ৱেবছাইট আৰু লগতে ছ'চিয়েল মিডিয়া একাউণ্ট এটা বনাই দিম মাত্ৰ আপুনি আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰক আৰু প্ৰথম 10জন ব্যক্তিক আমি ফ্ৰীতে বনাই দিম
গতিকে পলম নকৰি আপোনালোকে সোনকালে আমাৰ স্ক্ৰীণত দিয়া নম্বৰটোৰ লগত যোগাযোগ কৰক ধন্যবাদ